নমস্কাৰ, মই সুমি আপোনালোক সকলোকে স্বাগতম জনাইছো সুমি's recipes and blogৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলো হ্যাপি আৰু সেফ আছে। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো খুবেই ধুনীয়া টেষ্টি দুটা ৰেচিপি। এটা হৈছে নিমখীয়া আৰু আনটো হৈছে মিঠা। এটো হৈছে মিঠা সুজিৰে বনোৱা এবিধ ইডলি পিঠা আৰু আনটো হৈছে সুজিৰে বনোৱা নাগেটস। আৰু এই দুবিধ বস্তুৱে খুবেই ধুনীয়া হয় খাবলৈ আৰু খুব সহজতে বনাব পাৰি আৰু ঘৰত থকা বস্তুৰে বনাব পাৰি। আৰু দুটাই খুবেই সহজতে বনাব পৰা আৰু দুটা খুবেই বিৰাট টেষ্টি ৰেচিপি হয়। আশা কৰিছো আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক এতিয়া আজি ভিডিঅ'লৈ আগবাঢ়ো। সুজিৰ মিঠা ইডলি বনাবৰ কাৰণে আমাক লাগিব সুজি আৰু মই এইটো কাপেৰে 2 কাপ সুজি লৈছোঁ আৰু লৈছোঁ মই এইফালে নাৰিকলৰ গুড়া। এইটো ড্ৰাই নাৰিকল হয়, এইটো পেকেটত কিনিবলৈ পায় যিটো, সেইটো মই একদম ফুলকৈ পূৰা এবাটি লৈ লৈছোঁ। আৰু লৈছোঁ চেনি 1.5 কাপ। মানে মই যিটো বাতিৰে আপোনাৰ নাৰিকল গুড়াখিনি জুখিছিলোঁ, মই একেটা বাতিৰ জোখৰে মই চেনিও লৈ লৈছোঁ 1.5 বাতি। আৰু লৈছোঁ অকণমান নিমখ, মানে আধা চামুচমান নিমখ হ'ব। আৰু লগত লৈছোঁ এয়া বেকিং পাউডাৰ, মই ইয়াত 2 চামুচ বেকিং পাউডাৰ দিম। আৰু অকণমান গৰু ঘিউ লাগিব, গৰু ঘিউ দিলে ফ্লেভাৰটো বেছি ভাল লাগে। আৰু এয়া লৈছোঁ 1 কাপ গাখীৰ। এইখিনি বস্তু হ'লে আমাৰ সুজি ইডলি হৈ যাব। প্ৰথমতে এতিয়া গোটেই বস্তুখিনি মিক্স কৰিব লাগিব আৰু সেইটো কাৰণে মই লৈছোঁ এয়া সুজিখিনি। আৰু সুজিখিনি মই কেঁচাকৈ লৈছোঁ, মই একো এইখিনি ভাজি লোৱা নাই বা অকণমান মই ৰ'ষ্টো কৰি লোৱা নাই, একদম কেঁচা সুজি লৈছোঁ। আৰু প্ৰথমতে ইয়াত দিছোঁ এয়া নাৰিকল গুড়াখিনি। আপোনালোকে যদি বিচাৰে তেনেহ'লে কেঁচা নাৰিকলো দিব পাৰে, কেঁচা নাৰিকল ৰুকি পেলাই, কিন্তু মোৰ ওচৰত নাছিলে কাৰণে মই এয়া ড্ৰাই নাৰিকলৰ গুড়াই ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই দিছোঁ এই চেনিখিনি, আৰু চেনিখিনি মই পিচি লোৱা নাই, এনেকৈ গোটাকৈ দি দিছোঁ। আচলতে চেনিখিনি নিপিচিলেও হৈ যায়, কেলৈ কি যেতিয়া আমাৰ এইখিনি মিক্স কৰা হয় তেতিয়া মানে চেনিখিনি গলিয়ে যায়গৈ। আৰু এতিয়া দিছোঁ অকণমান নিমখ। নিমখটো অকণমান টেষ্টটো এনহেঞ্চ কৰিবৰ কাৰণে মই দিছোঁ। নিমখটো দিলে মানে চেনি আৰু যিটো মানে নিমখৰ টেষ্ট হয় সেইটো মানে বেলেঞ্চ হৈ থাকে আৰু খাবলৈ তেতিয়া ভাল লাগে। আৰু এতিয়া দিছোঁ বেকিং পাউডাৰ। মই সৰু চামুচ এখনে মই 2 চামুচ বেকিং পাউডাৰ দিছোঁ। আৰু এতিয়া দিম গৰু ঘিউ। মই 2 চামুচ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দিলে ইয়াৰ গোন্ধটো ভাল আহে আৰু টেষ্টটোও ভাল হয়। আৰু এতিয়া এই গোটেই শুকান বস্তুখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু এয়া এতিয়া মোৰ মিক্স কৰা হৈ গ'ল। আৰু এতিয়া অলপ অলপকৈ মই এতিয়া গাখীৰখিনি দি পেলাই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু গাখীৰটো একেবাৰে নিদিব, মই অলপ অলপকৈ দি পিনে এইখিনি মিক্স কৰিছোঁ, একেবাৰতে দিলে জোখ পোৱা নাযায়। আৰু যদি আপোনালোকে অকল বিচাৰে যে গাখীৰতে গোটেইখিনি মিক্স কৰিব তেনেহ'লে আপোনালোকে গোটেই অকল গাখীৰে দিব পাৰে, কিন্তু মই অকণমান পানীও দিছোঁ। অকল মই গাখীৰ 1 কাপ দিছোঁ আৰু ইয়াত বাকীখিনি মই এতিয়া পানী ব্যৱহাৰ কৰিম। আৰু এই গোটেইখিনি এতিয়া মোৰ মিক্স কৰা হৈ গ'ল। আৰু এইখিনি এতিয়া 5 মিনিটৰ কাৰণে ৰেষ্ট কৰিবলৈ দিব লাগিব যাতে চুজিখিনি ফুলি যাওক। আৰু আনফালে মই আপোনালোকক কৈছিলোঁ যে এইটো এটা মিঠা ইডলি হয়, সেইকাৰণে ইডলি ষ্টেণ্ড লাগিব। চ' মই এতিয়া ইডলি ষ্টেণ্ড ৰেডি কৰি আছোঁ। ইডলি ষ্টেণ্ড এটা আছিলে মোৰ ওচৰত, আৰু তাত মই এতিয়া এনেকৈ তেল লগাই পিনে গ্ৰীছ কৰি লৈছোঁ অকণমান, যাতে ইডলিখিনি পিছত উলিওৱা সময়ত দিগদাৰ নহওক আৰু ধুনীয়াকৈ ওলাই আহক যাতে। আৰু আপোনালোকে যদি বিচাৰে ইয়াত ঘিউ লগাব পাৰে, কিন্তু মই ভালদৰে তেলকে লগাই দিছোঁ। আৰু আমাৰ ইডলি বনোৱা বাচনটো এনেকুৱা ধৰণৰ, মই এইটো অনলাইন কিনিছিলোঁ আৰু ইমান ইডলি বনোৱা হৈছে গোটেই ভিতৰখন মানে ৰঙচুৱা হৈ গৈছেগৈ। আৰু এইটো বনাবলৈ খুবেই সহজ হয়। আপোনালোকে যেতিয়া ইডলি বনাব চিটি মৰা নিচিনা হয় আৰু তেতিয়া গম পোৱা যায় যে ইডলিটো হৈ গৈছে। আৰু এইফালে এতিয়া গ্ৰীছ কৰি থোৱা ইডলি ষ্টেণ্ডটোত মই এতিয়া এয়া বেটাৰখিনি অলপ অলপকৈ দি পেলাই গোটেইখিনি ৰেডি কৰি ল'ম।
গোটেইকেইটা ইডলি ষ্টেণ্ডতে মোৰ এই বেটাৰখিনি দিয়া হৈ গৈছে আৰু মোৰ ওচৰত অলপমান চেৰি আছিলে, সেইকাৰণে কিছুমান ইডলিবিলাকত মই অলপ অলপকৈ চেৰি লগাই দিছোঁ। তেতিয়া লুকছটো ধুনীয়া হয়, দেখিবলৈ বিৰাট ধুনীয়া লাগে। আপোনালোকে যদি মন যায় নিদিবও পাৰে, তেনেকুৱা কোনো কথা নাই, এইটো টেষ্টত কোনো এফেক্ট নকৰে, কিন্তু দেখিবলৈ ধুনীয়া হয়। এতিয়া ইডলি বনোৱা বাচনটোত অকণমান মই পানী গৰম হ'বলৈ দিলোঁ আৰু এতিয়া ইডলি ষ্টেণ্ডটো তাতে ভৰাই পেলাই এতিয়া মই ঢাকোন লগাই দিম। আৰু এতিয়া লাগিব খুব বেছি 7 বা 8 মিনিট আৰু তাৰপিছত ইডলি ৰেডি হৈ যাব। আমাৰ ইডলি ষ্টেণ্ডটোত যেতিয়া মানে ইডলিটো ৰেডি হৈ যায়, তেনেহ'লে এই যে ওপৰত দেখিছে এটা নট নিচিনা, সেইটো তেতিয়া অকণমান বাজা ষ্টাৰ্ট হৈ যায় আৰু এয়া চাওক আমাৰ ইডলি ৰেডি হৈ গ'ল। ধুনীয়াকৈ একদম ফুলি উঠিছে আৰু ভিতৰটো বহুত ফ্লাফি হয়। আৰু এতিয়া মই ইডলিখিনি ইডলি ষ্টেণ্ডৰ পৰা ডিম'ল্ড কৰি ল'ম। গোটেইকেইটা ইডলি একদম ধুনীয়াকৈ এৰ খাই গৈছে আৰু অকণো ষ্টেণ্ডাৰ্ডত লাগি ধৰা নাই, একদম ধুনীয়াকৈ ডিম'ল্ড হৈ গৈছে। আৰু এয়া চুজিৰে বনোৱা মিঠাই ইডলি ৰেডি হৈ গৈছে। তলৰ ফালৰ পৰা বিৰাট ধুনীয়া হৈছে, দেখিছেনে? অকণো লাগি ধৰা নাই, জ্বলা নাই আৰু ওপৰ ফালৰ পৰা দেখিবলৈ বিৰাট ধুনীয়া হৈছে। আৰু নেক্সট আমি এতিয়া বনাম চুজিৰে বনোৱা নাগেটছ। এটা নিমখীয়া ৰেচিপি হয়, এইটো বনাবলৈ বিৰাটেই সহজ আৰু খুব কম বস্তুৰে এইটো বনাব পাৰি। ইয়াৰ কাৰণে আমাক লাগিব চুজি, আৰু চুজি মই লৈছোঁ এয়া পূৰা এবাটি, আৰু লৈছোঁ কচুৰি মেথি আৰু অকণমান নিমখ দিম আৰু কেঁচা জলকীয়া আৰু যিটো কচুৰি মেথি হয় এইটো অপশ্যনেল হয়, যদি আপোনালোকে বিচাৰে দিব পাৰে, আৰু যদি আপোনালোকে স্কিপ কৰিব বিচাৰে তেনেহ'লে স্কিপো কৰি পেলাই অকল নিমখ আৰু চুজিৰেও বনাব পাৰে। প্ৰথমতে মই বাচন এটা লৈ লৈছোঁ আৰু তাত মই এতিয়া দিম 2 বাটি পানী। মানে আমি চুজি যিমান ব্যৱহাৰ কৰিছোঁ তাৰ ডাবল আমাক পানী লাগিব, মানে মই এবাটি চুজি দিছোঁ, সেইকাৰণে মই এতিয়া 2 বাটি তাত পানী মিহলাম। আৰু এতিয়া ইয়াত দিছোঁ চুজিখিনি দি দিছোঁ আৰু তাতে জলকীয়াখিনি মই মিহি মিহিকৈ কাটি পেলাই তাত দি দিলোঁ। আৰু এতিয়া এই গোটেইখিনি অকণমান মই মিক্স কৰি লৈছোঁ আৰু এতিয়া ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু পুনৰ এবাৰ এইখিনি ভালকৈ এতিয়া লৰাই দিছোঁ। আৰু এতিয়া অলপমান দিছোঁ মই কচুৰি মেথি, আৰু এই গোটেইখিনি এতিয়া মই ঠাণ্ডা পানীতে মিলাই আছোঁ। মই এতিয়া এইখিনি গেছত উঠোৱা নাই বা মই এইখিনি গৰম এতিয়ালৈকে কৰা নাই কিন্তু। আৰু এতিয়া দিছোঁ অকণমান হালধি গুড়ি দিলে কালাৰটো ভাল হয় আৰু নহ'লে বেছি বগা বগা হৈ থাকে। তাৰপিছত এতিয়া গোটেইখিনি আকৌ এবাৰ ভালকৈ মিলাই লৈছোঁ। আৰু ইয়াৰ একদম প্ৰথম প্ৰচেছটো এতিয়া হৈ গৈছে। এতিয়া নেক্সট প্ৰচেছলৈ আগবাঢ়োঁ। এতিয়া মই কেৰাহী এখন লৈ লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত মই তাত এই মিলাই থোৱা চুজিখিনি দি দিছোঁ আৰু এইখিনি দি এতিয়া মই ভালকৈ লৰাই থাকিম আৰু একদম কম ফ্লেমত মই এইখিনি এতিয়া লৰাই থাকিম। যিমান পাৰি এইখিনি কম জুইতে বনাব লাগে আৰু খুব কণ্টিনিউৱাছলি লৰাই থাকিব লাগে, নহ'লে বা তলত লাগি ধৰাৰ সম্ভাৱনা থাকে। লাহে লাহে দেখা পাব যে চুজিখিনি ফুলি আহিব আৰু লাহে লাহে টান হৈ যাব মিশ্ৰণখিনি, আৰু টান হৈ পিনে এটা ডো নিচিনা হৈ যাবগৈ। তেতিয়া গম পাব যে এই ডোটো নাগেটছ বনাবৰ কাৰণে বনি গ'ল। এয়া দেখিছেনে লাহে লাহে কেনেকৈ টান হৈ ষ্টাৰ্ট হৈ গৈছে। আৰু এতিয়া এই মিশ্ৰণটো ৰেডি হৈ গৈছে। আৰু এই গোটেইখিনি এতিয়া এখন প্লেটত মই উলিয়াই লৈছোঁ। আৰু এই গোটেই মিশ্ৰণটো অলপমান মই ঠাণ্ডা হ'বলৈ দিম আৰু মই এখন প্লেট লৈ লৈছোঁ আৰু প্লেটখনত মই অকণমান এনেকৈ তেল সানি লৈছোঁ, যাতে মানে আমি যেতিয়া ইয়াৰ শ্বেপ দিম লাগি যাতে নধৰে আমাৰ নাগেটছবিলাক, সেইটো কাৰণে।
আৰু এতিয়া মই হাতেৰে সৰু সৰুকৈ আকাৰ দি পেলাই নাগেটছৰ নিচিনাকৈ মই গোটেইখিনি ৰেডি কৰি ল'ম। সেইটো নহয় যে এনেকুৱা দীঘলীয়া নিচিনাকৈ শ্বেপ দিব লাগে, আপোনালোকৰ যেনেকুৱা ইচ্ছা তেনেকুৱা ধৰণৰ শ্বেপত আপোনালোকে বনাব পাৰিব এয়া। আৰু এই গোটেইখিনি মোৰ এতিয়া ৰেডি হৈ গৈছে আৰু মই গোটেইখিনি ধুনীয়াকৈ শ্বেপ দি দিলোঁ। আৰু এইখিনিতে মই গোটেইখিনি নবনাওঁ, মই ইয়াৰ অকণমানহে বনাম আৰু বাকীখিনি মই থৈ দিম। আৰু মই কেনেকৈ থৈছোঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। মই এনেকুৱা ধৰণৰ টিফিন এটা লৈছোঁ আৰু মই এতিয়া গোটেইখিনি তাত ভৰাই পেলাই মই ফ্ৰিজত থৈ দিম আৰু বহুত দিনলৈকে খাব পাৰিম। যদি আপোনালোকৰ ঘৰত আলহী আহে তেনেহ'লে আলহীকো পটাপট ফ্ৰাই কৰি পেলাই দি দিব পাৰিব। আৰু যদি আপোনালোকে সন্ধিয়া কিবা খাব বিচাৰে বা ল'ৰা ছোৱালীয়ে কেতিয়াবা কিবা খাব বিচাৰে তেনেহ'লে পটককৈ আপোনালোকে ফ্ৰাই কৰি পিনে ছাৰ্ভ কৰি দিব পাৰিব। আৰু দেখিছেনে এবাটি চুজি দি পিনে আমাৰ কিমানখিনি নাগেটছ এইখিনি ৰেডি হৈ গৈছে। খুব কম বস্তুৰে আৰু খুব টেষ্টি বস্তু এটা আমি এনেকৈ ধৰণেও বনাই খাব পাৰোঁ। আৰু এতিয়া মই নাগেটছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান ৰঙচুৱা হোৱাকৈ এইখিনি ফ্ৰাই কৰিলে হৈ যাব। আৰু এয়া চুজিৰ নাগেটছ ৰেডি হৈ গ'ল। চ' আজি মই বনোৱা এটা মিঠা ইডলি আৰু আনটো হৈছে নিমখীয়া, আৰু দুটা বস্তু মই চুজিৰে বনাইছোঁ আৰু খুব কম বস্তু ব্যৱহাৰ কৰি পিনে বনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে। যেতিয়া সন্ধিয়া চাহ খোৱা সময় আহে আমি সদায় ভাবোঁ যে চাহৰ লগত কি খাম। সদায় বিস্কুট দিও চাহ খাব নোৱাৰি বা সদায় বজাৰৰ পৰা কিবা কিবি অনা বস্তুৰেও আমি চাহ খাবলৈ মন নকৰোঁ, হয়নে? কিন্তু ঘৰতে থকা কিছুমান বস্তুবোৰৰ পৰা আমি বহুত ভাল ভাল বস্তু বনাব পাৰোঁ, বহুত ধুনীয়া বস্তু কিছুমান বনাব পাৰোঁ। তাকে আজি ভাবিলোঁ যে আপোনালোকৰ লগতো সেইবিলাক বস্তু শ্বেয়াৰ কৰোঁ। আৰু যিটো মই নিমখীয়া বনাইছোঁ সেইটো মানে আপোনালোকে ষ্ট'ৰ কৰিও থ'ব পাৰে, যেতিয়া মন যায় তেতিয়া উলিয়াই পিনে আপোনালোকে খাব পাৰিব। আৰু যদি আলহী আহে তেনেহ'লেও পটকৈ বনাই দিব পাৰিব। আৰু যিটো মিঠা আইটেম হয় সেইটো আপোনালোকে ষ্ট'ৰ কৰি থ'ব পাৰিব, কিন্তু সেইটো খুব বেছি দুদিনৰ কাৰণেহে থ'ব পৰা হ'ব, কেলৈ কি সেইটোত গাখীৰ দিয়া হয় আৰু গাখীৰ দিয়া বস্তু সোনকালে বেয়া হৈ যায়। সেইকাৰণে দুদিনতকৈ বেছি খাব নোৱাৰি, তাকো ফ্ৰিজত থৈহে খাব পাৰিব। ফ্ৰিজত থ'ব, তাৰপিছত যেতিয়া মন যায় বা যেতিয়া চাহ খোৱা সময় আহে তেনেহ'লে গৰম কৰি ল'ব। কেৰাহী এখনত পানী দি পেলাই তাৰ ওপৰতে কিবা এটা দি পেলাই এনেকৈ গৰম কৰি খাব পৰা হয়। আমিও এনেকৈ খাওঁ। আৰু কিন্তু দুদিনতকৈ বেছি নথ'ব, দুদিনতকৈ বেছি থ'লে মানে এইটো বেয়া হৈ যায় মানে। আৰু দুটাই বস্তু খুবেই সহজ হয়। আশা কৰিছোঁ আপোনালোকৰ দুটাই আইটেম চাই ভাল লাগিলে আৰু বনাই খাব বুলি। আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আকৌ এবাৰ কৈছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাই। নতুনকৈ যদি আপোনালোকে কোনোবাই মোৰ এই চেনেলটো আজি ভিজিট কৰি আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।